নমস্কাৰ, মই অনুজ আৰু মই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ প্ৰেছ ক্লাবত আৰু আজি এখন নতুন অসমীয়া চিনেমা নেলীৰ কথা, এই চিনেমাখনৰ পোষ্টাৰ ৰিলিজ হ'ব, লগতে ট্ৰেইলাৰ ৰিলিজ হ'ব। তাৰ বিষয়ে সবিশেষ কথা পাতি পৰিচালক বিভিন্ন যোনে চিনেমাখনৰ লগত জড়িত হৈ আছে সকলোৰ লগত কথা পাতিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ যোগেদি কেনেকুৱা হৈছে গোটেইখিনি। তো আহক চিনেমাখনৰ প্ৰথমে ট্ৰেইলাৰটো চাই লওঁ। মই কাইলৈ নেলীলৈ যাম। এই 18 তাৰিখে ৰাতিপুৱা 8টা-9টা বজাত হোৱা ঘটনাটো এই বাহিৰৰ ৰিপৰ্টাৰবিলাকে কেনেকৈ লগে লগে গম পাই গ'ল? নিশ্চয় ল'ব নেকি এইটো? কাগজবোৰ ডুপ্লিকেট নহয়তো। কি কয় অৰিজিনেল কাগজ এইবোৰ? যিবিলাক মানুহে আমাৰ মাটি দখল কৰি আহিছে সিহঁতক ধৰগৈ। মোৰ এই দাগটো দেখিছা? এনেকুৱা বহু দাগ আমাৰ তিৱা মানুহসকলে ঢাকি ৰাখিছে। 300 টকাই দিছোঁ। এবেলা হাজিৰা 150 টকাহে হয়। পাছত কোনোবা এদিন মিলাই দিবি। মিয়া গাঁৱত হাজিৰা কৰিব গৈছে, তাত কি অখাদ্য খাইছে তাক কোনেনো জানে? হয়নে নহয় ৰাইজ? চবেই দেখোন হাজিৰা কৰে। আমি মিয়া গাঁৱত হাজিৰা কৰাৰ কাৰণে আমাৰ ইমান ডাঙৰ দুখ হ'ল। এই যে ল'ৰা ছোৱালী দেখিলে ইয়াতে, এই যে ঘটনাটো, এই ঘটনাটোত বলি হোৱা মানুহখিনিৰে সতি সন্ততি ইহঁত ইয়ালৈ আহিছে অসমীয়া ভাষাটো ভালকৈ শিকিবলৈ। তহঁতে জাননে দেশৰ কাৰণে যোনে প্ৰাণ ত্যাগ কৰে তেওঁলোকক কি বুলি কয়? শ্বহীদ বুলি কয়। কি কয়? শ্বহীদ। যে মই স্কুলত বাইদেউক কি সুধিছিলোঁ জানো? কি? আমাৰ নানাহঁত শ্বহীদ আছিল নেকি? নমস্কাৰ পাৰ্থদা, আৰু আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এখন নতুন চিনেমা তেখেতে বৰ্তমান কৰি আছে আৰু আজি তাৰে পোষ্টাৰ আৰু ট্ৰেইলাৰ ৰিলিজ হৈছে। তেখেতৰ পৰা জানিম। দাদা জনাবচোন চিনেমাখনৰ বিষয়ে অলপ। আমাৰ আজিৰ গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ অসমীয়া চিনেমা নেল্লীৰ কথা ডিচেম্বৰৰ 8 তাৰিখে সমগ্ৰ অসমৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব। এই নেল্লীৰ কথা এই চিনেমাখন 1983 চনৰ 18 ফেব্ৰুৱাৰীত যি নেল্লীৰ গণহত্যা হৈছিলে, সেই গণহত্যাৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। গণহত্যা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে, কিন্তু নেল্লীৰ কথা এই চিনেমাখনৰ মাধ্যমেৰে মই অসমীয়া সমাজখনলৈ, আমাৰ সমাজখনলৈ এটা ইতিবাচক বাৰ্তা, সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ। ইয়াত আমি প্ৰপাগেণ্ডা কৰিব বিচৰা নাই, কোনো জাতি, কোনো ধৰ্মক আমি উপহাস কৰা নাই। ইয়াত আমি সমন্বয়ৰ বাৰ্তাহে আনিব বিচাৰিছোঁ। আজি 2খন পোষ্টাৰ ৰিলিজ কৰিলোঁ, এখন আৰ্টৱৰ্ক আৰু এখন থিয়েটাৰ চিনেমা হলত মুক্তি পোৱাৰ এখন চিনেমা, আৰু লগতে ট্ৰেইলাৰ ৰিলিজ কৰিছে। ট্ৰেইলাৰ ৰিলিজ কৰিছে প্ৰতিদিন টাইমৰ সম্পাদক নিতুমণি বৰাদেৱে। পোষ্টাৰ ৰিলিজ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক মঞ্জু বৰা বাইদেউ, আৰু আন এখন পোষ্টাৰ ৰিলিজ কৰিছে কপিল বৰাই। আৰু আমি আশা কৰিছোঁ অসমৰ সকলো ৰাইজে নেল্লীৰ কথা 8 ডিচেম্বৰত আহিবলগীয়া নেল্লীৰ কথা সকলোৱে আঁকোৱালি ল'ব। মোৰ বিশ্বাস আপোনালোকে এই চিনেমাখন চালে এটা শুভ বাৰ্তা, ইতিবাচক বাৰ্তা পাব। আৰু চিনেমাখনৰ যিটো ট্ৰেইলাৰ এতিয়া মানে ক'ত চাব পাৰিব, কি প্লেটফৰ্মত? চিনেমাখনৰ ট্ৰেইলাৰটো ফেচবুকৰ এটা পেজ আছে নেল্লীৰ কথা, দ্য নেল্লী ষ্টৰী, সেই ফেচবুকতো চাব পাৰিব। আৰু
কোনোবাই যদি মোৰ ইউটিউবলৈ যায় পাৰ্থজিত বৰুৱা এটা চেনেল আছে তাতো উপলব্ধ হ'ব আৰু যদি আপোনালোকে এই চেনেলত চাব বিচাৰে এই চেনেলতো আমি ট্ৰেইলাৰটো দিব পাৰিম ঠিক আছে আৰু ধন্যবাদ চিনেমাখনৰ লগত জড়িত বিভিন্ন কলাকুশলী বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান যিহেতু আহিছে চিনেমাখন কৰা অৱস্থাত মানে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি নেলি কথা যিহেতু এখন বৰ সংবেদনশীল নেলি গণহত্যা যিহেতু এটা সংবেদনশীল বিষয় সেই বিষয়টো আমি অসমীয়া হিচাপে সদায় পাহৰিব বিচাৰোঁ কাৰণ এনেধৰণৰ কথা খুচৰি থকাটো ভাল নহয় কিন্তু নেলিৰ গণহত্যাৰ যি হৈছিলে এইটোতো সঁচা কথা সত্য ইটছ ৰিয়েলিটি দ্য ট্ৰুথ কিন্তু সেই বস্তুটো সেই বিষয়টোকে মই মানৱীয় দৃষ্টিকোণৰ পৰা এটা সমন্বয় বাৰ্তা লৈ নেলি কথা চিনেমাখন নিৰ্মাণ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাবলৈ আহিব আৰু চিনেমাখন মানে যিহেতু নেলি বুলি ক'লে যিটো মানুহৰ মনত যিটো আছে ভাৱ এটা আছে তো চৰকাৰৰ ফালৰ পৰা কিবা এনেকুৱা ধৰণৰ আহিছিলে নেকি যে নাই চৰকাৰৰ ফালৰ পৰা একো অহা নাই কাৰণ মই কোনো চৰকাৰ বা কোনো দলৰ এণ্টি গভৰ্ণমেণ্ট বা এণ্টি মুছলিম এণ্টি বিজেপি প্ৰ' বিজেপি বা এণ্টি কংগ্ৰেছ প্ৰ' কংগ্ৰেছ এনেধৰণৰ মোৰ চিন্তা নাই চিনেমাখন সকলো বিজেপিয়ে হওক কংগ্ৰেছে হওক এজিপিয়ে হওক সকলো দলৰ লোকসকলে চিনেমাখন চাব পাৰিব মই কোনো ধৰণৰ থ্ৰীট কোনো দলৰ পৰা পোৱা নাই কাৰণ চিনেমাখনত থ্ৰীট দিবলগীয়া তেনেধৰণে চিনেমাখনত সদায় সকলো দৰ্শকে সকলো শ্ৰেণীৰ দৰ্শকে চাব পাৰিব সকলো দলৰে লোকসকলে চাব পাৰিব কাৰণ এই চিনেমাখনত বৰ সংবেদনশীলভাৱে অসমৰ সেই গণহত্যাটোৰ ওপৰত মই নিৰ্মাণ কৰিছোঁ ঠিক আছে ধন্যবাদ দাদা আৰু শুভেচ্ছা থাকিল চিনেমাখনে মানে ৰাইজৰ মাজত সমাদৰ লাভ কৰক আৰু অনাগত সময়ত আৰু ভাল ছবি পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ নমস্কাৰ মই অংঘৰদ্বীপ আপোনাক জনাবলৈ পাই খুবেই সুখী হৈছোঁ যে নেলিৰ কথাৰ লগত যোগ হ'বলৈ পাই মই সঁচাকৈ খুব আকৃষ্ট হৈছোঁ বহুত কথা জানিবলৈ পাৰিছোঁ নজনা কথা আৰু আশা কৰিছোঁ আপোনালোকো আমাৰ এই চিনেমাত নিজৰ সঁহাৰি জনাব ভাল পোৱা আৰু মৰম দিব তাৰে কামনা বহুত ধন্যবাদ মই এটা সৰু চৰিত্ৰ অভিনয় কৰিছোঁ এজন তিৱা গাঁওবুঢ়া আৰু মই সৌভাগ্যৱান বুলি ভাবিছোঁ কিয়নো নেলিৰ কথা নেলিৰ ষ্টৰী ইজ এ চেলেঞ্জ এইটো এটা চেলেঞ্জ আৰু পাৰ্থজিত বৰুৱাই নেলিৰ সেই কাহিনী যিটো আমি সকলোৱে জানো আন্দোলনৰ সময়ত ঘটিছিল সেই কাহিনীৰ এটা নতুন দিশ উন্মোচন কৰিছে আৰু ইয়াত ৰাজনৈতিক চিন্তাৰ ঊৰ্ধত এটা মানৱীয়তাৰ দিশ এটা উন্মোচন কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু এই নেলিৰ কথাৰ মাজেৰে আমি সৰু মানুহবিলাকৰ সেই মনবোৰ সেই সমন্বয়ৰ চিন্তাবোৰ আৰু তেওঁলোকৰ মাজত যে কোনো ধৰণৰ ভেদাভেদ নাছিলে সেই কথাবোৰ আমি ইয়াত জানিবলৈ পাৰিম আৰু মই ভাবোঁ যে অসমৰ ৰাইজে নেলিৰ কথা চাই পেলাই নেলিৰ সেই ঘটনাৰ যিটো ঘটনাৰ প্ৰতি আমাৰ এটা সকলোৰে এটা বেলেগ ধৰণৰ ধাৰণা আছিল ইয়াত ভয়াৱহ এটা শব্দ নেলি সেই ভয়াৱহতাৰ পৰা মুক্ত হ'ব আৰু চিনেমাখনে মই ভাবোঁ যে সফলতা অৰ্জন কৰিব আৰু মই অসমৰ সকলো ৰাইজকে এই চিনেমাখন উপভোগ কৰিবৰ বাবে মই আহ্বান জনাইছোঁ ধন্যবাদ ছাৰ মোৰ চৰিত্ৰটো এগৰাকী তিৱা কমিউনিটিৰ চৰিত্ৰ আৰু মোৰ এই চৰিত্ৰটোৰ মাজেৰে নেলিৰ সেইখিনি সময়ৰ কেনেকুৱা পৰিস্থিতিৰ মাজেৰে আমি পাৰ হৈছিলোঁ কি পৰিস্থিতি তেনেকুৱা এটা আভাস দিবলৈ যোৱা হৈছে আৰু ভাল পাব মই দিনটো মই আশা কৰোঁ আৰু যদিও মানে নেলিৰ ওপৰত বেছ কৰি বনোৱা হৈছে কিন্তু ইয়াত ঠিক সেই নেলিৰ ঘটনাটো যে তেনেকুৱা দেখুওৱা হোৱা নাই এটা পজিটিভ ভাৱ লৈ মানে গোটেই চিনেমাখনৰ কথাখিনি গৈ আছে আৰু দৰ্শকে ভাল পাব মই বিশ্বাস কৰোঁ ধন্যবাদ ছাৰ মই এগৰাকী তিৱা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু এই নেলি ষ্টৰী চিনেমাখনত অভিনয় কৰি মই যথেষ্ট সুখী আৰু আমাৰ পৰিচালক পাৰ্থজিত বৰুৱা ছাৰ তেখেতৰ মানে পৰিচালনাত এই অভিনয় যিটো কৰিছোঁ কিমান দূৰ ফুটাই তুলিব পাৰিছোঁ সেইটো মই নাজানো সেয়া পৰিচালকে ক'ব আৰু আপোনালোকে ক'ব গতিকে আপোনালোকে সকলোৱে এইখন চাই ভাল পাব আহক হললৈ আপোনালোকে সকলোৱে চাব কেনে পাই জনাব আমাক ধন্যবাদ নমস্কাৰ মই ৰচিদ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ আচলতে এইখন মোৰ জীৱনৰ প্ৰথমখন চিনেমা সহকাৰী পৰিচালক হিচাপে কাম কৰিছিলোঁ আৰু এটা সৰু চৰিত্ৰ ৰূপায়ণ কৰিছোঁ তাৰ কাৰণে পাৰ্থজিত বৰুৱা ছাৰক অশেষ ধন্যবাদ বহুতখিনি শিকিবলৈ পালোঁ আৰু সকলোকে আহ্বান জনাম যে এইখন মননশীল চিনেমা আহক হললৈ আহি পেলাই চাওক এই চিনেমাখন এটা চিন্তাৰ খোৰাক পাব সাধাৰণ চিনেমাতকৈ অকণ ব্যতিক্ৰম কাৰণ নেলিৰ বিষয়ে ইতিমধ্যে কৈছে
যিটো এটা নয়াৰ্থক দৃষ্টিভংগী আছে সেই দৃষ্টিভংগীটো সলনি হ'ব আৰু এটা মানৱীয়তাৰ নতুন যুগ সূচনা হ'ব নেলিক লৈ পেলাই মই ভাবোঁ চিনেমাখন গতিকে আহক এটা নতুন দৃষ্টিভংগী লৈ যাওক নেলিক লৈ পেলাই আহক চিনেমাখন ধন্যবাদ মই এগৰাকী শিক্ষয়িত্ৰীৰ ৰূপত অভিনয় কৰিছোঁ আৰু মই খুবেই ভাল পাইছোঁ এই চিনেমাখনৰ লগত জড়িত হৈ এই চিনেমাখনৰ বিষয়ে যি টপিকটো হয় বা এই চিনেমাখনৰ বিষয়ে গোটেই প্ৰচেছটোত কাম কৰি খুব ভাল লাগিলে বহুতখিনি কথা জানিবলৈ পালোঁ আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে এই চিনেমাখন চাবলৈ পাই খুব ভাল পাব আৰু এটা খুব চেঞ্চিটিভ টপিকৰ ওপৰত এই চিনেমাখন বনোৱা হৈছে তে সকলোৱে যাতে আহি পেলাই এই চিনেমাখন চাই উপভোগ কৰে সেইটো আমি ক'ম ঠিক আছে ধন্যবাদ আৰু চিনেমাখনৰ লগত জড়িত যিসকল কলাকুশলী মই তেখেতলোকৰ লগত আপোনালোকক চিনাকি কৰাইলোঁ আৰু কথা পাতিলোঁ আমি তেখেতলোকৰ লগত আৰু প্ৰত্যেকেই নিজৰ নিজৰ চিনেমাখনৰ লগত জড়িত তেখেতলোকৰ মত আপোনালোকৰ লগত প্ৰকাশ কৰিলে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চিনেমাখনৰ ট্ৰেইলাৰটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু অহা ডিচেম্বৰ 8 তাৰিখে এই চিনেমাখন অসমৰ প্ৰায়বিলাক ছবিগৃহত মুকলি হ'বলৈ গৈ আছে আশা কৰোঁ সকলোৱে সঁহাৰি জনাব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ জয় অসম